নামা আকৌ নামিছো ৰবা মোৰচোন ভয়হে লাগিছে থেত এইজনী ভয় কৰিবলৈ কিডাল আছে আৰু যিটো ভয় কৰিবলগীয়া আছিলে সেইটোচোন হৈয়ে গ'ল এতিয়া ঘৰে পালোহি আৰু তুমি ভয় কৰি আছা ন ভয় কৰিব নালাগে নামা ঐ ৰাজ বিকাশ তই কি মই তোৰ কাৰণে যে মই ঘৰত ইমান গালি খাইছোঁ জাননে নাই বাইকখন অথনিয়ে নিলি এতিয়ালৈকে দিবলৈ দেখা নাই কাম মোৰতো কৰি আছিলি হা লোকৰ বাইক নিলে দিব লাগে বুলি নাজানো হা হ'ব এনে তোৰ বাইকখন মই ভাঙি চিঙি অনা নাই নহয় কাম এটা আছিল সেইকাৰণে লৈ গৈছিলোঁ বাইকখন দি দিম দে সোনকালে ঘৰত দি থৈ আহিবিগে গম পাইছনে দাদা ক'বালৈ যায় বোলে বাইকখনৰ কাৰণে ৰৈ গুচি গ'লগে সি মোক কিমান গালি পাৰিছে মইহে জানো লগৰ বুলি তোক দিলোঁ তোৰ কোনো কাণ্ড জ্ঞান নাই উভতাই দিবলৈ ৰ না ভাই দি দিম নহয় গাড়ীখন শুভ কাম এটা কৰি আহিছোঁ কিয় খং উঠাই আছো দি দিম দে তোৰ গাড়ীখন কি শুভ কাম কৰিলি পাছত এজনী কাক বহুৱাই আনিছ আকৌ নতুন পতালি নি কাৰোবাক আৰে ভাই কিনো যা তা কথাবোৰ বকি থাক হা এইজনী তোৰ নবৌ লৈ আহিলোঁ আজি গম পাইছনে নাই ৰাতিকে আহি যাবি তোৰ আৰু কাম নাই হা আৰু কিমানক ঠগিবি আৰু কিমান আনিবি তই হা এইজনীক পিছে কি মিছা কথা কৈ আনিলি মানে আপুনি কি ক'ব বিচাৰিছে নাই ৰশ্মি ই ধেমালি কৰি আহিছে ই এনেকুৱাই মানে বৰ ধেমালি কৰি থাকে আৰু ইয়াৰ কথা শুনিবলৈ হ'লে পাগল হ'ব লাগিব ব'লা আমি ভিতৰলৈ যাওঁ ভাই তই থাক আমি ভিতৰলৈ যাওঁ পাছত মই তোক গাড়ীখন দি দিম যা এতিয়া তই এইজনী সঁচাকৈ বৰ মূৰ্খ ছোৱালী দেই কি কৰিবলৈ এইটোলৈ আহিলে বাৰু কাম বন নাই ভাড়াঘৰৰ মালিকে ইফালে পইচা দিবৰ কাৰণে তাক খেদিম কৈ আছে পইচা নিদিয়া দেখি এতিয়া আকৌ সি আৰু এজনী গোটাই লৈছে আগৰকেইজনীটো মাৰি খেদিলে এইজনী বা এতিয়া কেইদিনৰ কাৰণে আনিছে ছোৱালীবোৰৰ জীৱনবোৰ ধ্বংস কৰিবলৈ কি কাৰণে আহে আৰু দেই সঁচাকৈ হেৎ তেৰি আমাৰ এইবোৰ মাথা মাৰি থাকিলে মোৰহে গৰম হ'ব দেই মই যাওঁ দেই ঘৰলৈ ভাড়াঘৰ মালিকেতো কৈছিলে ই আহিলে খবৰটো দিবলৈ পইচাটো সোনকালে দি দিবলৈ ক'বলৈ কৈছিলে মোক ধেৎ তেৰি পাহৰিলেই নহয় ক'বলৈ এতিয়া আকৌ ভিতৰলৈ যাবলৈও বেয়া লাগিছে উপায় নাই নগ'লেও নহ'ব নহয় এতিয়া যাওঁ আৰু যেনে তেনে দেই কওঁগৈ আৰু কথাটো নহ'লে আৰু নক'লেও বেয়া পাব ৰশ্মি মোৰ ঘৰটো কেনেকুৱা লাগিছে বাৰু এই ঘৰটো বনাওঁতে যে মোৰ কিমান পইচা গৈছে নহয় ভালেই লাগিছে বাৰু কিন্তু তুমি বাৰু বেলেগৰ গাড়ীখন কিয় লৈছা তুমি ইমান ডাঙৰকৈ ঘৰটো বনাব পাৰিছা গাড়ী এখনো লৈ ল'ব পাৰিলাহেঁতেন এটা কাম কৰিবা তুমি গাড়ী এখন লৈ ল'বা মই গাড়ী লৈছিলোঁ জানানে ড্ৰাইভাৰ এটাও লৈছিলোঁ ড্ৰাইভাৰটোক গাড়ীখন চলাবলৈ দিলোঁ এক্সিডেণ্ট কৰি এতিয়া পুলিচৰ ওচৰত আছে গাড়ীখন আৰু এখন ল'ব লাগিব ৰ'বা কিয়নো ড্ৰাইভাৰ ল'ব লাগে তুমিচোন চলাব জানাই এতিয়া দেখিলানে ড্ৰাইভাৰ লোৱাৰ কাৰণে কি হ'ল এনেই পইচা গাল গ'ল হয় দিয়া তুমি ঠিকেই কৈছা আজিৰ পৰা মই এইটো ভুল নকৰোঁ এইবাৰ ল'ম নহয় তেতিয়া মই নিজে চলাম সেইবোৰ কথা এতিয়া বাদ দিয়া এতিয়া কোৱাচোন মোৰ ইয়াত থাকি তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে তোৰ ইমান ডাঙৰ ঘৰ এখনত থাকিম বুলি মই সপোনতো ভবা নাছিলোঁ যে মই সপোনত দেখা বস্তুটো দিঠকত পাম বুলি মই ভবাই নাছিলোঁ জানানে আজি মই দিঠকত পাইছোঁ মই বহুত ভাল পাইছোঁ আজি সেইকাৰণে মই তোমাৰ লগত আহিলোঁ সেই বুঢ়াটোৱে মোক ভালকৈ ঘৰ এটাই বনাই দিব পৰা নাই আনকি মোক 100 টকা এটাও দি পোৱা নাই সি সেইকাৰণেতো তোমাক মই লৈ আহিলোঁ তুমি ইমান কষ্টত থকাটো মই কেনেকৈ সহিম বাৰু ঐ ৰাজ শুনচোন বিকাশ তই আকৌ আহিলি যে মই গাড়ীখন দিম তই চিন্তা নকৰিবি এইটো মই গাড়ীখন নিবলৈ অহা নাই নহয়
কথা এটা আছিলে এই মানে ভাড়াঘৰ মালিকে কৈছিলে মোক তোৰ কথানি মানে বিচাৰিছিলে নাপালে সেইকাৰণে মোকে কৈ থৈ গ'ল এই ভাড়াটো দিবলৈ গৈছে বহুত গালি পাৰি আছে জাননে সোনকালে ভাড়াটো দি দিবি আকৌ কি এইটো ভাড়া ঘৰ ৰাজ অঁ এইটোতো ভাড়াঘৰ তুমি নাজানা নিব ৰাজে মানে তোমাক কোৱা নাই ৰাজে এইটো নিজৰ ঘৰ বুলি কৈছে ৰাজ তুমি ইমান মিছা কথা কোৱা নে অ' বিকাশ তোৰ এই খুপৰিটোত খালি টেমাটোহে আছে নেকি হা কি কি সময়ত কি কথা ক'ব লাগে তই নাজান যা মোৰ চকুৰ আগৰ পৰা মিছা মিছি বদনাম দি পেলাই মোৰ পত্নীৰ ওচৰত তই লাজ পাবলৈ আহিছ সঁচা কথা ক'লে এনেও মানুহে লাজ পায়েই তোৰ অকল এইজনীহে পত্নী নি আৰু যে ইগালক খেদিলি ইবিলাক ছোৱালীক সেইবিলাক তোৰ পত্নী কি নাছিলে নেকি লাজ পাইছে সঁচা কথা কোৱাৰ কাৰণে হা তোৰ নিচিনা ফাল্টু মানুহে তাৰ লগত বন্ধু কৰাতকৈ নকৰাকৈ থকাই ভাল গম পাইছ আজিৰ পৰা তই মোৰ ওচৰলৈ নাহিবি ৰশ্মি তুমি তাৰ কথা বিশ্বাস নকৰিবা সি ইনে মিছা কথাবোৰ কৈছে তোমাৰ আগত সি তেনেকুৱা মোক বহুত হিংসা কৰে জানানে Yes, মই ভাবা নাছিলো তুমি মিছা কথা ক'বা বুলি নিজৰ বন্ধুৱে কেতিয়াও নিজৰ বন্ধুক মিছা কথা নকয় মোৰ নিজৰ ছোৱালীজনীক এৰি থৈ আহিছো মোৰ নিজৰ স্বামীক এৰি থৈ আহিছো খুব পাম বুলি মই বহুত ভুল কৰিলো মই গুচি যাম মই ইয়াত নাথাকো তোমাৰ লগত মই কিয় আহিছিলো যোৱা আকৌ তুমি তোমাৰ স্বামীয়ে তোমাক কেতিয়াবাতে এৰিলে এতিয়া তুমি গ'লে ফুটপাতত পৰি থাকিব লগা হ'ব কি হ'ল এতিয়াও যোৱা নাই যে তুমি যোৱা আকৌ দৰ্জা খোলা আছে দেখা নাই নি দৰ্জাখন সেইখন যোৱা এইফালে যোৱাগৈ যোৱা এইখন ঘৰত থাকিবলৈ হ'লে তই মোৰ মতে থাকিব লাগিব বুজিলিতো বেছি চালাকি নকৰিবি ৰাজ কলৈ গৈছা তুমি হ'ব মই তোমাৰ মতে চলিম তুমি মোক এৰি নাযাবা মই ক'ত থাকিম এইজনীহে ভাল ছোৱালী ইমান পটককৈ বুজি পালানে তুমি মই মানে অলপ ঘাটিৰ পৰা আহোঁগৈ মানে এই অলপ নধৰিলে মানে ৰাতি টোপনি নাহে তুমি শুই থাকা বাই মই কিয় ভাল মানুহজনক এৰি থৈ আহিলো এই ৰাক্ষসটোৰ লগত থাকিলে মই কি কৰিম মোৰ আগৰ ঘৰখনেই ভাল আছে মই ভবা নাছিলো সি মোৰ লগত এনেকুৱা কৰিব বুলি
মই ৰশ্মিয়ে কৰিছোঁ। মাজনী, কলৈ গ'লানো? তোমাৰ ফোনটো বাজি আছে। মাজনী, অ মাজনী, এই ছোৱালীজনীনো কলৈ গ'ল ঠিক নাই দেই। ভলিউমটো ডাউন কৰি দি পেলাই মোবাইলটো বিচনাতে থৈ কামখিনি কৰিব লাগিব সোনকালে। ফোনটো ৰিচিভেই কৰোঁ। কেনেকে ৰিচিভ কৰে তাকো নাজানো নহয়। আজিলৈকে মোবাইলটো চুইয়ে নাপালোঁ আজিলৈকে। হেল্ল', অ হেল্ল', কোনে কৈছেনো? মাত কথা নাই যে। ৰশ্মি, তুমি কি কৰিবলৈ মোলৈ ফোন কৰিছা তুমি? ইমান দিন হৈ যোৱাৰ পাছতো মোলৈ ফোন কৰিবলৈ তোমাৰ লাজ লগা নাই? আজিৰ পৰা তুমি মোলৈ ফোন নকৰিবা। ফোনটো নাকাটিবচোন, ৰ'বচোন, নাকাটিব ফোনটো। মই ইয়াত বহুত কষ্ট পাইছোঁ। ই সদায় মাৰে মোক ক্ষমা কৰি দিয়ক। মোক লৈ যাওকহি। মোক লৈ যাওকহি। মোক ইয়াত বহুত মাৰিছে। অশান্তি পাইছা হা? অশান্তি পাইছা তুমি? ইয়াত থকাই দিলে কি হ'লহেঁতেন তোমাৰ? তালৈ যে গুচি গ'লা। লাজ লগা নাই তোমাৰ ফোন কৰিবলৈ? আজিৰ পৰা তুমি মোলৈ ফোন নকৰিবা আৰু ফোন কৰি তুমি মোক অশান্তি কৰি নাথাকিবা। কষ্ট পালেও পোৱা, মোৰ কি হৈ যায়? মই এতিয়াই ভাবি ল'লো তুমি যে মৰিলা আৰু কেতিয়াও মৰা মানুহে মানুহলৈ ফোন নকৰে। ৰাখিছোঁ এতিয়া। হেল্ল', ফোনটো কিয় কাটি দিলে আপুনি? মই কেনেকে থাকিম এতিয়া? মোৰ স্বামী লগ এৰিলে। মই এই নৰকখনত কেনেকে থাকিম এতিয়া? মোক মাৰি নিয়া, হে ভগৱান, মোক মাৰি নিনিয়া কিয়? মোক তেওঁ ক্ষমা কৰি নিদিলে, মোক কি হ'ব এতিয়া? মই এইটোৰ লগত কেনেকে থাকিম বাৰু এতিয়া? মোক এনে সদায় মাৰে নহয়, মই কেনেকে থাকিম? মই ঘৰৰ পৰা ওলাইহে যামগে এতিয়া। মোক ঘৰৰ পৰা ওলাই গ'লেনো কোনে ৰাখিব বাৰু? মই বেলেগৰ ঘৰত কাম কৰি হ'লেও খাম। এনেকুৱা মানুহক বিশ্বাস কৰাটোৱেই ভুল। কিমান মানুহক তেওঁ অত্যাচাৰ কৰিছে। মই পুলিচত কেছ দিম তেওঁৰ বিষয়ে। নহ'লে বহুত মানুহক তেওঁ অত্যাচাৰ কৰিব। মোক যেনেকৈ অত্যাচাৰ কৰিছে মই বেলেগক কৰিবলৈ নিদিওঁ। মই ভাল মানুহজনক এৰি থৈ মই এতিয়া ঘৰৰ পৰা ওলাই যাম আৰু পুলিচত মই কেছ দিম। অ দেতা, কোনে ফোন কৰি ৰাতিলেনো তুমি দে গালি পাৰিছা? আৰু মোক কিয় মাতি ৰাতিলা তুমি? মাজনী, মায়ে ফোন কৰিছিলে। তাইক হেনো তাত মাৰিছে। তাইক কষ্ট পাই ইয়ালৈ ফোন কৰিছে। সেইকাৰণে মই ঠিকছে গালি পাৰিছোঁ তাইক। তাই কষ্ট পাইছে কাৰণে আমালৈ ফোন কৰিছে আৰু আমি কষ্ট পাওঁতে দেউতা, মায়ে ফোন কৰিছিলে। তুমি ভালে কৰিছা। মা ফোনটো ৰিচিভ কৰিলা নেকি তুমি কিবা? মই তোমাক কৈছিলোঁ নহয় ৰিচিভ কৰিব নালাগে বুলি। ভালে কৰিলা দিয়া গালি পাই। আমাক কষ্ট দি গৈছিলে নহয় মায়ে, এতিয়া নিজে পাইছে ফল পা। দেখিছা? মই সেইকাৰণে সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ। মাজনী, তোমাৰ ভগৱানে শুনিছে আকৌ, সেইকাৰণে পাইছে তাই ফল। এই হ'ব দিয়া, সেইবোৰ কথা